হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো মই তিনিচুকীয়া টাউনৰ পৰাই আৰম্ভ কৰিছোঁ। মোৰ এই ভিডিঅ' ক্লিপখিনি কিন্তু দুদিনমান আগৰ দেই, মানে বেটা গৰমৰ বন্ধ শেষ কৰি হোষ্টেললৈ যোৱা এদিন আগৰ ভিডিঅ'টো কৰি থৈছিলোঁ, কিন্তু মই এডিটিং কৰিবলৈহে সময় পোৱা নাছিলোঁ। বেটাৰ হোষ্টেল যাবলৈ সময় হৈ গ'ল, সেইকাৰণে মই ভাবিলোঁ অকণমান তিনিচুকীয়াৰ পৰাই ফুৰাই আনো। আৰু ইয়াত তিনিচুকীয়াত নি গৈয়ে প্ৰথমে খোৱাত ব্যস্ত ইহঁতি। ৰ'ব, খোৱাৰ আগতে কিন্তু বিশাল মাৰ্কেটলৈ সোমাইছিলোঁ, কিন্তু সেইখিনি ক্লিপ লোৱাই নহ'ল, কাৰণ তেনেকৈ ব্লগিং কৰাৰতো অভ্যাসেই নাই আমাৰ। এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁহে। ভিডিঅ' এডিটিং কৰা কিন্তু বৰ এটা অভ্যাস নাই দেই, শিকিহে আছোঁ কিন্তু। আৰু এতিয়া আমি তাৰ পাছত সোমাইছোঁ ৰিলত বুলি এখন দোকান আছে, জেন্টছৰ আইটেম পোৱা যায় তাত। ল'ৰাৰ হেনো টি চাৰ্ট লাগে, সেয়ে টি চাৰ্ট এটা ল'লে আৰু নিজৰ পচন্দ মতে লৈয়ে চিধা নতুন টি চাৰ্টটোৱে পিন্ধি আহিছে, পুৰণাটো কেৰি বেগত লৈ আহিছে। চখ আৰু হোষ্টেলত গ'লেতো পিন্ধিব নাপায় ন, সেইকাৰণে লোৱা মাত্ৰকে একেবাৰে পিন্ধিয়ে লৈছে। আৰু এয়া মই যে কৈছিলোঁ বিশাল মাৰ্কেট গৈছিলোঁ, এই এনেকুৱাই অৱস্থা হয় আমাৰ বিশাললৈ গ'লে। নলওঁ বুলি যাওঁ, কিন্তু ল'বলৈ মনটো যায়েই দিয়ক। আৰু এইটো হৈছে তিনিচুকীয়া ডেইলি বজাৰত আহি ভাইটি এজনৰ দোকানত সোমালোঁ, য'ত মই প্ৰায়ে সোমাওঁ। মোৰ দৰকাৰী বস্তুবোৰ মই তাৰ পৰাই আনো। আৰু এয়াই ইমানেই আমাৰ শ্বপিং। আৰু এয়া ঘৰলৈ আহি আমি বজাৰ কৰি অহাৰ পিছত আমি এইবোৰেই কৰি আমাৰ এঘণ্টামান কেনেকৈ গুচি যায় আমি ক'বই নোৱাৰোঁ। এই আৰু আমাৰ লাইফষ্টাইল। আপোনালোকৰ যদি কিবা এটা ভাল লাগে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।